নেতৃবৃন্দই আপোনালোকৰ আগত সৰ্বপ্ৰথমে আজি উপস্থিত থকা আমাৰ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দক আমি আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ। মই পলাশ চাংমাই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক, অখিল গগৈ আছে শিক্ষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা, জ্যোতিপ্ৰসাদ চুতীয়া চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা, ধৰণী গোহাঁই মটক যুৱ ছাত্ৰ সন্মিলনীৰ সাধাৰণ সম্পাদক, নৱ মৰাণ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, মনোজ গগৈ টাইম ছাত্ৰ সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক, ৰুবুল দাস, তৰুণ ডেকা আৰু মিৰ্জা বৰা। আমি ছাত্ৰ সংগঠনে এইকাৰণে আজি সংবাদমেলখন আয়োজন কৰিলোঁ যে আমি পূৰ্বতে ঘোষণা কৰি থৈছিলোঁ এই শীতকালীন যিখন অধিৱেশন হ'ব সেই অধিৱেশনৰ প্ৰাক মুহূৰ্তত আমি ছাত্ৰ সংগঠনে দিল্লীত এক অবিৰত আমৰণ অনশনৰ কাৰ্যসূচী পালন কৰিম আৰু অহা 9 ডিচেম্বৰ তাৰিখৰ পৰা এই কাৰ্যসূচী নতুন দিল্লীৰ কৰা হ'ব। আৰু ইতিমধ্যে আজি যিসকল আমাৰ আমৰণ অনশনত অংশগ্ৰহণ কৰিবলগীয়া যিসকল প্ৰতিবাদকাৰী বিভিন্ন দলৰ এই ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী ইতিমধ্যে ৰেল যোগে ৰাওনা হৈছে। আমি আশা ৰাখিছোঁ, আমি আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ লগতে দিল্লীত যিসকল আমাৰ ব্যক্তিগত খণ্ডলৈ দিব বিচৰা কাৰ্যক আজি আমি বিৰোধিতা কৰিছোঁ। আপোনালোকে জানে যে উজনি অসমৰ যিবিলাক লাভজনক তৈলক্ষেত্ৰ আছিলে, লক্ষ্মীজান তৈলক্ষেত্ৰ, আমগুৰি তৈলক্ষেত্ৰ, সাপেখাতি তৈলক্ষেত্ৰ, এনেধৰণে 11খন তৈলক্ষেত্ৰ ইতিমধ্যে ব্যক্তিগত কোম্পানীক গতাই দিয়া হৈছে। তাক আমি বিৰোধিতা কৰিছোঁ যে ছাত্ৰ সংগঠনে আমি স্পষ্টভাৱে জনাই দিছোঁ কোনো কাৰণতে এই যি লাভজনক তৈলক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক হাতত গতাই দিয়াটো আমি অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকে নিবিচাৰো। গতিকে তেওঁলোকে যি সিদ্ধান্ত ইতিমধ্যে লৈছে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে আৰু প্ৰকৃতাৰ্থত এই লাভজনক যিবিলাক কোম্পানী আছে, আপোনালোকে জানে যে ONGC আৰু অইল ইণ্ডিয়া লিমিটেড, ONGC আৰু অইল ইণ্ডিয়াই বিদেশতো তেল খানি লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ পিছত এনে কি কথা আছে যি কথা যে ONGC নোৱাৰিব, অইলে নোৱাৰিব তেল খানিবলৈ? কেৱল মাত্ৰ এই পুঁজিপতি গোষ্ঠীসমূহক সুৰক্ষিত কৰিবৰ কাৰণে ভিতৰুৱাকৈ মোদী চৰকাৰ বুজাবুজি হৈছে। তাক আমি বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে এই লাভজনক তৈলক্ষেত্ৰসমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়া নহ'ব, সেই কথা আমি ইতিমধ্যে স্পষ্ট কৰি দিছোঁ। আন এটা বিষয় আপোনালোকে দেখিছে যে গোলাঘাটত সেই কথা ইতিমধ্যে স্পষ্ট কৰা হৈছে যে জ্ঞানন্দ ৰাজখোৱাক কেনেধৰণে নৃশংসভাৱে গুলীয়াই হত্যা কৰা হ'ল। এজন নিৰস্ত যুৱক, সেই যুৱকজনক কিয় এনেধৰণে পশু সদৃশ আচৰণ কৰি এনেকে গুলীয়াই হত্যা কৰা হ'ল? সেই কাৰ্যক আমি ছাত্ৰ সংগঠনে বিৰোধিতা কৰিছোঁ আৰু জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। গতিকে অসম চৰকাৰ আৰু অসম পুলিচে এনেধৰণে নৃশংসভাৱে এগৰাকী নিৰস্ত যুৱকক হত্যা কৰাটো অত্যন্ত ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্যজনক কথা। যে আজি মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে, সেই কথাটো এই কথা বতৰাবিলাকেই স্পষ্ট কৰি দিছে যে সোণোৱালৰ চৰকাৰ বা ৰাজ্য চৰকাৰখন ইমান বেছি স্বেচ্ছাচাৰী হৈছে যে নিৰস্ত মানুহক গুলীয়াই হত্যা কৰিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। গতিকে ইয়াৰ দ্বাৰা তেওঁলোকে কি বুজাব বিচাৰিছে? এই কথাবিলাক আমি ছাত্ৰ সংগঠনে বিৰোধিতা কৰিছোঁ আৰু জ্ঞানেন্দ্ৰ ৰাজখোৱাক উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তাৰ লগত জড়িত থকা যিসকল অসম পুলিচৰ বিষয়া আছিল এই ঘটনাটোৰ লগত জড়িত থকা সেই বিষয়াসকলক কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আজি দাবী জনাইছোঁ। বাকী কেইবাটাও বিষয় আছে,
সেই বিষয়সমূহ আমাৰ সত্ৰ সংগঠনৰ যিসকল নেতৃবৃন্দ আছে আৰু শিক্ষক নেতা অখিল গগৈ আছে তেখেতক আমি আন বিষয়সমূহ উপস্থাপন কৰিবৰ কাৰণে আহ্বান জনাইছো। আমাৰ মাজত আছে চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা জ্যোতি প্ৰসাদ চুতীয়া। আমি জ্যোতি প্ৰসাদ চুতীয়াক আপোনালোকৰ আগত সম্বোধন কৰিবৰ কাৰণে আহ্বান জনাইছো। পিছতো এই শীতকালীন অধিৱেশনতে চূড়ান্ত ৰূপ দিব অৰ্থাৎ এই বিধেয়কখন আইনলৈ পৰিণত কৰাৰ চূড়ান্ত ৰূপ দিব আৰু এইবাবে আমি সত্ৰৰ সংগঠনে দিল্লীত আমাৰ অন্নখনৰ কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দেশবাসীক আমি জনাই দিব বিচাৰিছো যে প্ৰকৃতাৰ্থত আমাৰ জাতিটোলৈ আহিব পৰা যে সংকট, ৰাজ্যখনলৈ আহিব পৰা যে সংকট, সমগ্ৰ দেশত হয়তো নহ'ব পাৰে ক্ষতি, যে আমাৰ ৰাজ্যখনে ব্যাপকভাৱে এই বিধেয়কখন গৃহীত হ'লে ক্ষতি হ'ব, এই কথাটো বুজাই দিবৰ কাৰণেই এক দীঘলীয়া আমৰণ অন্নখনৰ কাৰ্যসূচী 9 ডিচেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ'ব। সমগ্ৰ অসমৰ ৰাইজৰ লগতে দেশ বিদেশী ৰাইজক আমি এই কাৰ্যসূচীত সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনাইছো। তাৰ লগে লগে আন দুটামান বিষয় আজিৰ এই সংবাদ মাধ্যমখনৰ যোগেদি আমি স্পষ্ট কৰিব বিচাৰিছো। আপোনালোকে জানে যে অসমকে আদি কৰি দেশৰ 149খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক ইতিমধ্যে মোদী চৰকাৰে গতাই দিয়াৰ যি সিদ্ধান্ত লৈছে, অসমতো 11খন তৈলক্ষেত্ৰ, এই তৈলক্ষেত্ৰখন লাভজনক তৈলক্ষেত্ৰ আছিল। এই তৈলক্ষেত্ৰবিলাক ইতিমধ্যে ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ ব্যৱস্থা কৰিছে। যিবিলাক তৈলক্ষেত্ৰ পৰা কোনোদিনে লোকচান হোৱা নাই, সেই তৈলক্ষেত্ৰসমূহ এনেধৰণে কেৱল মাত্ৰ এই পুঁজিপতি গোষ্ঠীসমূহক সুৰক্ষিত কৰাৰ স্বাৰ্থত কেৱল মাত্ৰ পুঁজিপতি গোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাভিমানৰ কথা আছে, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্বৰ কথা আছে আৰু এই অস্তিত্বক লৈ অসম চৰকাৰে, ভাৰত চৰকাৰে যি মানে এই বিধেয়কখন উত্থাপন কৰিব বিচাৰিছে, শীতকালীন অধিৱেশনত এইখন আমি বাতিল হোৱাটো বিচাৰিছোঁ। আৰু ইতিমধ্যে ইয়াক লৈ তীব্ৰতৰ আন্দোলন হৈছে। অসমৰ জনমতক প্ৰতি গুৰুত্ব দি, অসমৰ জনমতৰ প্ৰতি সমৰ্থন দি ভাৰত চৰকাৰে এই আইনখন বাতিল কৰিব লাগে বুলি আমি আজিৰ তাৰিখত উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়তে যি তৈলক্ষেত্ৰসমূহ ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে, অসমৰ ভূখণ্ডত থকা এই তৈলক্ষেত্ৰসমূহ চৰকাৰী খণ্ডৰ যিসমূহ প্ৰতিষ্ঠান আছে ইতিমধ্যে আমি সেই চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ হাততে ৰাখিবলৈ কৈছোঁ। আমি